ক্ষীৰতিগাইত পৰিণত লস্কা নদীৰ স্লুইচ গেট। গ্ৰামাঞ্চলৰ কৃষক ৰাইজক কৃষিপথাৰত পানী যোগান দিয়াৰ উদ্দেশ্যৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমষ্টিৰ চিঠিলা লস্কা নদীৰ ওপৰত নিৰ্মাণ কৰা ৫ কোটি টকীয়া স্লুইচ গেট বিগত ৫ বছৰে অসম্পূৰ্ণ হৈ থকাত কৃষক ৰাইজৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। সংবাদ মাধ্যমৰ আগত স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি লস্কা নদীৰ ওপৰত নিৰ্মিত স্লুইচ গেটৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব লাগিছিল। কিন্তু বিভাগটোৰ অভিযন্তা আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবে আজিলৈকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল। আনফালে স্লুইচ গেট নিৰ্মাণৰ বাবে ঠিকাদাৰ চাইদুল শেখে ইতিমধ্যে ৮০% অৰ্থাৎ ৪ কোটি মোকলাইছে যদিও নিৰ্মাণ কাৰ্য কিয় সম্পূৰ্ণ নহ'ল সেয়া এক বৃহৎ প্ৰশ্ন দেখা দিছে। উল্লেখ্য যে স্থানীয় কৃষক ৰাইজে লস্কা নদীৰ স্লুইচ গেট অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। কিয়নো লস্কা নদীৰ স্লুইচ গেট সম্পূৰ্ণ নোহোৱাৰ বাবে চিঠিলা অঞ্চলৰ প্ৰায় ১৫০০ বিঘা কৃষিভূমি প্ৰভাৱিত হৈছে। আমাৰ পৰা আজি ৬ বছৰমান হয়, ৪বাৰ কাম কৰিল, মাজতে ১ বছৰমান গেপ আছিল। ফাৰ্ষ্ট হেৰি আৰম্ভ কৰিছে, গেপ আছিল, গেপ থকাৰ পিছত কৰি আছে, আকৌ এই যে ভাঙিল, আকৌ ফিৰ আহি খানেকমান কৰে, পইচা নাই, পইচা দিন ধাৰ কৰে, কৰি আকৌ কাম কৰি আছে, লেবাৰৰ পইচা পায়। আৰু এই কামটো আমাক আৰ্জেণ্ট লাগে যে কেনেকৈ আমাৰ পানী বাঢ়িছে, পানী আছে। এই নদীতে কি নাম? নদীটো নস্কা নদী আমাৰ চিঠিলাত। কিমানৰ কাম বুলি শুনিছিলোঁ আপোনালোকে? আমি অলপ শুনিছোঁ ৫ কৰোৰৰ অলপ ওপৰত আছে। ৫ কোটিৰ ওপৰত? ওপৰত আছে। এতিয়া কোন ঠিকাদাৰ কৰিছিল? এইটো ঠিকাদাৰ চাইদুল, এই মানে কণ্ট্ৰেক্টৰৰ পৰা কিবা কৰি লৈছে আৰু হাজিৰাই হওক চুক্তিয়ে হওক কিবা কৰি লৈছে। চাইদুল চেকে কয় এই কৰি আছে। মন্দিৰলৈ সমস্যা, মন্দিৰলৈ এই চুইচ গেটটা হোৱাৰ কাৰণে আমাৰ মন্দিৰৰ সন্মুখফালেদি যিটো মানে মথাউৰি নিলে, যাৰ ফলস্বৰূপে আমাৰ অঞ্চলৰ মানুহ যিবিলাক মৰে সেইবিলাকক পুৰা বা দাহন কৰাৰ বিৰাট অসুবিধা হৈছে। আৰু সেইকাৰণে আমি চৰকাৰৰ ওচৰত এইটো প্ৰাৰ্থনা, আপোনালোকৰ যোগেদি চৰকাৰৰ ওচৰত এইটো প্ৰাৰ্থনা কৰিব খোজোঁ আৰু কি, যে আমাৰ যিটো এই কালী মন্দিৰৰ সন্মুখৰ যিটো মথাউৰি আছে এইটো ইতিমধ্যে গৰা খহনীয়ে চেছ কৰি পেলাইছে। আমাৰ এতিয়া মৰাৰ এই খৰি অনা অসুবিধা হয়, মৰা পুৰাৰ অসুবিধা হয়। আমাৰ আগতে লোহাৰ এটা চৌকা আছিল, এই ঠিকাদাৰে চৌকাটো মানে ডিছপ্লেচ কৰি দিলে, মানে উঠাই দিলে। ফলস্বৰূপে আমাৰ অঞ্চলৰ মানুহ মৰা পুৰাৰ কাৰণে খুব অসুবিধা হৈছে। এই ডেমটোতো হয়তো চৰকাৰে দিছে, এইটো আমি নাজানো, মানে কেতিয়া দিছে, কি বেপাৰ, কিমান টকাৰ, এইবিলাক আমাৰ এই নলেজত নাই, এইবিলাক নাজানো। কিন্তু আমাৰ ক'ব লগা এইখিনি আমাৰ ৰাইজৰ তৰফৰ পৰা বা শ্মশান কমিটি মন্দিৰ তৰফৰ পৰা এইটোৱে আমাৰ কোৱাৰ কি যে আমাৰ খুব অসুবিধা হৈ আছে। সেইকাৰণে প্ৰটেকশ্যন দিব লাগে। সেইকাৰণে চৰকাৰৰ ওচৰত আমাৰ টানি অনুৰোধ জনাওঁ যে বৰ্ডাৰ পিচিং দিব লাগে। প্ৰথম কথা মানে এই খহনীয়াটো ৰোধ কৰিব লাগে, শ্মশান ঘাটটো। ঠিক আছে, হ'ব। ব্যুৰো ৰিপৰ্ট, নাৰদ লাইভ।